বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। যেহেতু ইভিএমত এটা শংকা থকা বুলি সকলোৱে এটা আলোচনা কৰে, মই গতিকে যিমানবিলাক বিৰোধী দল আছে সকলোকে এটা পৰামৰ্শ দিব বিচাৰিছোঁ। এইটো আইনগতভাৱে কিমানখিনি উপযোগী হ'ব মই নাজানো, কিন্তু আপোনালোকে এই কামটো স্বাধীনচেতিয়াভাৱে যদি কৰিব পাৰে তেতিয়াহ'লে মোৰ বোধেৰে ইভিএমত সঁচাই ভোট চুৰি হয় নে নাই এই কথাটো অন্তত আইনগতভাৱে নিৰ্ধাৰণ কৰিব নোৱাৰিলেও আমি সাধাৰণ ৰাইজে সম্পূৰ্ণৰূপে গম পাম। এই পৰামৰ্শটো হ'ল সকলো দলৰ যিসকল বিষয়ববী আছে, একেবাৰে ষ্টেটৰ পৰা ভোট কমিটিলৈকে সকলো ভোট কমিটিত এটা বিভিন্ন কেৱল বিজেপিক বাদ দি যিবিলাক বিৰোধী দল আছে সকলো দলৰ ভোট কমিটিৰ সদস্য এজনক নিৰ্ধাৰণ কৰি দিয়ক। তেখেতক এটা খাতা বনাই দিব লাগে, যি খাতাত কোনোবা এজনে ভোট দি পেলাই আহি, যিহেতু এইটো মানে অকণমান ৰিস্কো ল'ব লাগিব, নহ'লে তাৰমানে তেনেকৈ মানুহবিলাকক প্ৰস্তুত কৰিব লাগিব। তেখেতসকলে যাতে ভোট দি আহি পেলাই এই যিটো বিৰোধী দলৰ কোনোবা যদি এটা ঘৰ এটা থাকে সেই ঘৰত সোমাই পেলাই ভোট দি তেখেতে নিজে স্বীকাৰ কৰিব, তেখেতৰ ভোটাৰ ID নাম্বাৰ দি পেলাই খাতাত লিখি থৈ আহিব যে মই কংগ্ৰেছক ভোট দিছোঁ, মই ৰাইজৰ দলক ভোট দিছোঁ, মই এজিপিক ভোট দিছোঁ। এনেকুৱা কৰিলে মানুহৰ মনৰ পৰা যিটো ভোট চুৰিৰ শংকা এই শংকাটো দূৰ হ'ব। যেতিয়ালৈকে মানে ইভিএমত যে গণ্ডগোল হয় এই গণ্ডগোলৰ শংকাটো দূৰ নহ'ব তেতিয়ালৈকে মই ভাবোঁ মানুহে শিলডল ভাঙি ওলাই অহাটো ইমান স্বাভাৱিক হৈ নাথাকে। তাৰমানে স্বাভাৱিকতে মানুহে এটা ভয় কৰি মানে বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ থাকিব। এইটো মই এটা পৰামৰ্শ দিলোঁ, আপোনালোকে আইনগতভাৱে বস্তুটো বিশ্লেষণ কৰি এই কামটো যদি কৰিব পাৰে তেতিয়াহ'লে নিশ্চয় অসমত যদিও ভোট চুৰি কৰাৰ এটা পৰিকল্পনা কৰিছে, কিন্তু সেই পৰিকল্পনাৰ পৰা চৰকাৰে বিৰত থাকিবলৈ বাধ্য হ'ব। ধন্যবাদ। জয় অসম।